হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই যিহেতু অকণমান ওলাই গৈছিলোঁ ফুৰিবলৈ, আৰু যাওঁতে মানে আমাৰ সন্ধিয়া হৈছিলে, আৰু সেইদিনাখন আছিলে লক্ষ্মী পূজা। লক্ষ্মী পূজা বুলি অকণমান ওলাই গ'লোঁ, যিহেতু এইবাৰ মই মঙলদৈ গৈও দুৰ্গা পূজা চোৱা নহ'লে, মানে মই ইচ্ছা নকৰিলোঁ। আৰু চালেনো ভিডিঅ'বোৰ পালে হয়, ফটো পালে হয় নহয় জানো, চোৱা নাই, সেইকাৰণে দিব পৰা নাই। আৰু দাদাই ক'লে দুৰ্গা পূজাটো নাচালিয়ে, সেইকাৰণেতো লক্ষ্মী পূজাকে দেখুৱাই আনো। আৰু লক্ষ্মী পূজাও হৈ আছিলে ইফালে, আৰু ধুনীয়াকৈ দূৰৰ পৰাই সেৱা কৰিলোঁ। আৰু যিহেতু আমাৰ মানে বংশৰ কোনোবা এজন ঢুকোৱাৰ বাবে তেনেকৈ আৰু মানে হেৰি কৰিব পৰা নাই, সেৱা কৰিব পৰা নাই, যিহেতু পূজা বস্তু খাব নাপায়, সেইকাৰণে ইচ্ছা কৰা নাই। আৰু ইফালে দোকানখনত আহি ধুনীয়াকৈ ফুচকা আৰু মিছল মানে ল'লোঁ। ফুচকাটো খালোঁ, মিছলটো মানে লৈ লৈছোঁ, ঘৰত খামগৈ। আৰু এই দোকানখনলৈ আহিলে মই প্ৰায়ভাগে মানে মিছল আৰু ফুচকাটো মানে খাওঁৱেই। আৰু এই দাদাজনে ইমান ধুনীয়াকৈ বনাই দিয়ে, মিছলটো মানে খাই খুব বেছি ভাল লাগে। আৰু এয়া হৈছে দাদা, আৰু দাদাৰ লগতে অকণমান ওলাই আহিলোঁ ফুৰিবলৈ। আৰু এইজনী হৈছোঁ মই, ধুনীয়াকৈ মানে ফুৰিলোঁ লক্ষ্মী পূজা বুলি। আৰু দাদাৰ লগতে যাওঁ ঘৰলৈ। আৰু দাদাক মই এটা কথাই কওঁ, দাদা মোকো এদিন স্কুটিখন শিকাবিচোন, এদিন দাদাকো উঠাব পাৰিম। আৰু দাদাই কয় হ'ব বুলি। তাৰপাছত আকৌ ইফালে খাই আছোঁ মানে কচৰি। বহুত দিনৰ মূৰত দাদা এজনে মানে লগ পায়, আমাৰ মানে দাদাকো মোক চিনি পায়, মোকো চিনি পায়। আৰু তেনেকৈ মানে কচৰি খোৱালে, আৰু কচৰি খালোঁ। তাৰপাছত ইফালে আকৌ বহি আছোঁ ফাষ্টফুডৰ মানে দোকানৰ ওচৰত। দাদাই মানে কিবা লৈ আছে, পকৰি চপ তেনেকৈ লৈ আছে, মানে পেকিং কৰিয়ে লৈছে, ঘৰত খামগৈ ধুনীয়াকৈ আৰু নহয় জানো। তাৰপাছত ইফালে ৰাস্তাটো মানে ধুনীয়াকৈ দেখাই দিছোঁ, মানে IITৰ ওচৰতে আৰু ফাষ্টফুডখন আছিলে। তাৰপিছত ইফালে আকৌ ঘৰত আহি লাগি গ'লোঁ ৰুটি বনোৱাত। আৰু খুৰীয়ে ক'লে মানে ৰুটিখিনি অকণমান লাগি দিবি। খুৰীয়ে মানে বেলি দিছে, ময়ে এনেকৈ সেকি দিছোঁ ৰুটিখিনি। আৰু লক্ষ্মী পূজা বুলি ক'লে সকলোৱে ৰুটি দালি খাই নহয় জানো অসমীয়া মানুহে। ভিডিঅ'টো ইমানেই আছিলে, শেষত বাই বাই।